বিতুপন দলে মই মদনা আগবঢ়াই দিওঁ। সৌভাগ্যলোকে মই আজি আমাৰ এই ৰাজহুৱা সভাত উপস্থিত থকা মই শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ অতি সন্মানৰ মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ আপোনালোকৰ এই অঞ্চলৰ এজন ভোটাতৰা স্বৰূপ দৰিদ্ৰৰ বন্ধু বিতুপন দলে ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ, মোক খুব মৰম কৰে শ্ৰদ্ধাৰ দামোদৰ দা। মোৰ লগত আছে ডম্বৰুদৰ দা। মোৰ লগত আছে সন্মানীয় ৰাজ্যিক যুৱ মৰ্চাৰ মেডিয়া চেলৰ আহ্বায়ক সন্মানীয় বিশ্বজিৎ খাউন ডাঙৰীয়া, আৰু আমাৰ মাজত উপস্থিত আছে আপোনালোকৰ সকলোৰে পৰিচিত তৃষ্ণা পেগু বাইদেউ, আঞ্চলিক পঞ্চায়তৰ সদস্যা। আমাৰ মাজত আছে শ্ৰদ্ধাৰ বাইদেউ যথেষ্ট সমাজৰ হৈ কাম কৰে, আৰু উপস্থিত আমাৰ ৱাৰ্ড মেম্বাৰ প্ৰক্ষেপিত বাইদেউ জিৰ' পেগু দলে বাইদেউ ডাঙৰীয়ানী, আৰু উপস্থিত মোৰ শ্ৰদ্ধা ৰাইজ। মই আপোনালোকৰ আগত ভাষণ নেমাৰোঁ, মই মাত্ৰ দুই এটা কথা আপোনালোকৰ আগত সোঁৱৰাই দিব বিচাৰিছোঁ। মই এইপিনে মগুৱা চুক হৈ আহি অলপ দূৰ মোৰ বন্ধু এজনৰ ঘৰত আহিছিলোঁ। মই অলপমান বৰষুণ দিলতে মই বাইকখন ইয়াৰ পৰা মই জেংৰাই পাওঁতে প্ৰায় 10-12 ওপৰত মই পৰিছোঁ। কিন্তু আজি সেই ৰাস্তা আপোনালোকে চাওক, সেই মগুৱা চুকৰ সেই অঞ্চল চাওক, এক উন্নয়নৰ দৰ্জালৈ লৈ যাবৰ বাবে বিজেপি চৰকাৰে সক্ষম হৈছে। কংগ্ৰেছৰ দিনত কি আছিলে আপোনালোকে মনত পেলাব লাগিব। কংগ্ৰেছৰ দিনত আপোনালোকে যেতিয়া এটা বৃদ্ধ পেঞ্চনৰ কাৰণে গৈছিলে কংগ্ৰেছৰ সভানেত্ৰী বা সভাপতিৰ ওচৰলৈ, আপোনালোকে 500 টকা 1000 টকা ঘোষ দিবলগীয়া হৈছিলে। আপোনালোকে যেতিয়া আইৱে ঘৰটো পাব লাগে আপোনাৰ দুখীয়া মানুহজনে পাবলগীয়া আছিলে, কিন্তু দুখীয়া মানুহে পোৱা নাছিল। যদি আপোনাৰ বোলে নহয় বেলেগৰ অকণমান দূৰৰ সম্পৰ্কীয় ব্যক্তি, তেতিয়া 15-20 হাজাৰ টকা মানলৈকে খায়। কিন্তু আপোনালোকে মনত ৰাখক, আপোনালোকৰ অঞ্চলত যিমানবোৰ ঘৰ বনিছে প্ৰধানমন্ত্ৰী ভোটৰ আপোনালোকে 5 বছৰ মূৰত তেওঁলোকে আপোনালোকৰ ওচৰত আহিছিলে। কেলে আহিছিলে? 5 বছৰ মূৰত কেইডালমান সূতা লৈ আহিছিলে, কেইখনমান আঁঠুৱা লৈ আহিছিলে, আৰু নিকৃষ্ট ৰাজনীতি কৰি আপোনালোকৰ মাজৰ পৰা ভোট লৈ 5 বছৰ শাসন কৰিছিলে। গতিকে সেই কংগ্ৰেছক এতিয়া বছৰ শাসন নকৰিম, অনাগত 60টা বছৰ আমি কংগ্ৰেছক অসমত প্ৰতিষ্ঠা হ'বলৈ আমি কেতিয়াও নিদিওঁ। কংগ্ৰেছে মিচিং ৰাইজক শোষণ কৰিছে, কংগ্ৰেছে প্ৰত্যেকটো জাতি জনগোষ্ঠীক ঠগিছে। গতিকে সেই কংগ্ৰেছক কেতিয়াও আপোনালোকে ভোট নিদিব। আৰু মই এটা কথা কৈছোঁ, আমাৰ এটা সুন্দৰ মিত্ৰজোঁট আছে। আমি কি কাৰণে মিত্ৰজোঁট কৰিছোঁ? অসমত এতিয়া আপোনালোকে জানিছে, অসমত সংখ্যালঘু কিছু লোকে আমাৰ ভাষা সংস্কৃতি আমাৰ ধৰ্মৰ প্ৰতি ভাবুকি আনিছে। সেইকাৰণে আমি সকলো, কিন্তু কংগ্ৰেছৰ এচাম এজেণ্টে মিত্ৰজোঁটৰ নাম লৈ মিত্ৰজোঁটক বদনাম কৰি ডুপ্লিকেট কিবা এটা আপোনালোকে কৈছে, ডুপ্লিকেট কিবা মনৰ কথা কোৱা নাই। আগন্তুক 60 বছৰৰ কাৰণে যাতে আপোনালোকৰ মাজৰ পৰা উৎখাত কৰি দি ব্ৰহ্মপুত্ৰত যাতে বিসৰ্জন দিব পাৰে, আমাৰ খেৰকটীয়াত যাতে বিসৰ্জন দিব পাৰে, তাৰ সকলো ব্যৱস্থা আপোনালোকে ল'ব। ইয়াকে ক'লো, সকলোৱে মোৰ লগত ক'ব, কংগ্ৰেছৰ কেইটাই শুনিব লাগিব, আকৌ ভয় খাব লাগিব। একদম দুখন হাত ধৰক, এনেকে কৰি মুঠি মাৰি ধৰক বাইদেউ, এনেকে দুখন হাত ধৰক, মোৰ লগত ক'ব, সকলোৱে ধৰক এনেকে। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, গণশক্তি জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বলো বলো ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। যদি আমি ঘূৰি চাওঁ, অসমৰ মাজুলীৰ সকলো পঞ্চায়তে কংগ্ৰেছৰ দখলত আছিল, বিধানসভা কংগ্ৰেছৰ দখলত আছিল, MP কংগ্ৰেছৰ দখলত আছিল, সকলো কংগ্ৰেছৰ দখলতে আছিল।
আৰু যেতিয়া কংগ্ৰেছৰ দিনত চৰকাৰ চলি আছিল, পঞ্চায়ত আছিল, তেতিয়া ৰাইজৰ উন্নয়ন হৈছিল কেৱল কংগ্ৰেছী মানুহবিলাকৰ নিজৰ ঘৰখন আৰু পৰিয়ালটো। কিন্তু ভাৰতীয় জনতা পাৰ্টি যিদিনাখনৰ পৰা অসমত, ভাৰতত, পঞ্চায়তত আহিছে, সেইদিনাখনৰ বুলি কৈছিল। যেতিয়া ৰাজ্য চৰকাৰৰ পৰা, কেন্দ্ৰ চৰকাৰৰ পৰা পইচা আহিছিল, দালাল বিলাকে এটা পাৰ্চেন্টেজ কাটি খাইছিল আৰু দালাল বিলাকে নিজৰ ঘৰটো বনাইছিল। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনৰ পাছত, ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত কোনো মধ্যভোগী যাতে জন্ম হ'ব নোৱাৰে, ৰাইজৰ একাউণ্টলৈ ডাইৰেক্ট ধন ট্ৰেন্সফাৰ কৰে, যাক আমি ডাইৰেক্ট বেনিফিচিয়াৰী। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ এই অঞ্চলটোৰ পৰাই আমি এজন বিধায়ক নিৰ্বাচন কৰিছিলো। 15 বছৰ শাসন কৰিছিল, মন্ত্ৰী হৈছিল। কিন্তু তেখেতে আমাক কি সুবিধা দিছিল, জেঙাই মুখৰ জন্মভূমিৰ কাৰণে কি ৰাজ্যত বিজেপিৰ চৰকাৰ আছে, মুখ্যমন্ত্ৰী বিজেপিৰ, আৰু বিজেপিৰ লগত আমাৰ লগত কোন কোন আছে? সন্মিলিত গণশক্তি অসম, যাৰ নেতা হৈছে আমাৰ পৰমানন্দ ছাইঙে ডাঙৰীয়া। আমাৰ লগত কোন আছে? অসম গণ পৰিষদ, যাৰ নেতা হৈছে অতুল বৰা ডাঙৰীয়া। আমাৰ লগত আছে ৰাভা ঐক্য মঞ্চ, যাৰ নেতা হৈছে টংকেশ্বৰ ৰাভা। আমাৰ লগত আছে UPPL, যাৰ নেতা হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া। এনেদৰে ৰাভা, তিৱা, গাৰো, ঠেঙাল কছাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদ, দেউৰী স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী, কাৰ্বি, ডিমাচা, এই সকলো জাতি জনগোষ্ঠীৰ যিমান স্বায়ত্তশাসিত পৰিষদ আছে, যিমান কিন্তু পৰমানন্দ ছাইঙে ডাঙৰীয়াৰ যি গণশক্তিৰ পৰা কিছুমান ফালৰিকতা মানুহে, যাক আমি ঘৰশত্ৰু বুলি অভিহিত কৰিব পাৰো, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি, গণশক্তি আৰু অসম গণ পৰিষদৰ এই নেতৃত্বত এই সন্মিলিত মিত্ৰজোঁটক ভেগুচালি কৰি, উৎপ্লুঙা কৰি তেওঁলোকে আমাৰ বিৰুদ্ধে যি ধৰণে প্ৰচাৰ চলাই আছে, ইয়াৰ কাৰণে জেঙাইবাসী ৰাইজে, মাজুলীবাসী ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব। ৰাইজ কেনেকৈ প্ৰত্যুত্তৰ দিব? ৰাইজ? অহা 2 তাৰিখে আমি সকলো ওলাই আহিম, প্ৰথম ভোটদান কৰিম। কাক ভোটদান কৰিম? কৃষ্ণ বাইদেউক ভোটদান কৰিম। কৃষ্ণ বাইদেউৰ ভিতৰত আমি কৃষ্ণ বাইদেউক ভোটদান কৰিম, 56 দলক ভোটদান কৰিম আৰু বিজেপিক জয়যুক্ত কৰিম। প্ৰথম ভোটদান কৰিম, তাৰপিছত দলপাত খাবলৈ আহিম। আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ যদি পঞ্চায়ত গঠন হ'ব নোৱাৰে, তেতিয়াহ'লে আমাৰ অঞ্চলটোৰ কেতিয়াও উন্নয়ন হ'ব নোৱাৰে। কালি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহিছিল, কেন্দ্ৰীয় মন্ত্ৰী, তেখেতে কৈছে 9 নম্বৰ 8 নম্বৰ ফুলকবি, এইফালে বান্ধাকবি, এইফালে দি ফুলকবি। গতিকে NDA সমন্বিত পাৰ্টি যাতে ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ মেডিয়া কোষৰ ৰাজ্যিক আহ্বায়ক বিশ্বজিৎ খাউন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে অসম গণ পৰিষদ দলৰ সন্মানীয় জ্যেষ্ঠ কাৰ্যকৰ্তা ডম্বৰু পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে আমাৰ জেঙেৰাই আঞ্চলিক পঞ্চায়তৰ পদৰ প্ৰাৰ্থী কৃষ্ণা পেগু ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত আছে লক্ষীমাই দলে ডাঙৰীয়ানীকে প্ৰমুখ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অৰিজিনেল সন্মিলিত গণশক্তি অসমৰ সন্মানীয় কাৰ্যকৰ্তাসকল আৰু আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত আমাৰ অতিকে আমাৰ শ্ৰদ্ধাৰ আই মাতৃসকল আৰু উপস্থিত ৰাইজ। প্ৰথমে সকলোলৈ মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা আপোনালোকক শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আপোনালোকক আদৰণি জনাইছো। মই মিচিৰিকৈ কাংকানাম নলুম কেইটামান আপোনাক লবি পাম না ময়দম আইয়াও পা নলুম লবিতো যে কংগ্রেস সরকারে 70 বছরকো ডঙ্গেলা মুলুক সে জেঙেনাই চাপৰি সব মথাউৰিৰ ওপৰত ৰাস্তা বনাই তন্নাবোৰ চিন্তা কৰা নাছিলে, কিন্তু আজি মুলুক ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰ 16 চন গতাক পিছন মুলুক সে মথাউৰি সব বনাইতা অঙ্গনবাদী কেন্দ্র
বিনা পইচা চৌপাং হলেও PMAY ঘৰ পাবলৈ সক্ষম হওঁ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ চিষ্টেমত মোলো মোদী বিল দিল্লী বক্কে পইচা নিলিক বিদা মোলো হিতাধিকাৰী একাউণ্ট গিয়াৰা ওরে বল হচ্ছে না ওসামান মোলো অৰুণোদয় আঁচনি মোলো মহিলাসকলৰ কাৰণে বছৰকো দুমূল্য এদিন এনেকুৱা হ'ব প্ৰত্যেক ঘৰৰ অৰুণোদয় পান আপুৰ একা চাকৰিৰ নিচিনা এক দৰমহা পাব এটা সময়ত অঙ্গনবাদী কর্মীগুলোর এদিক দরমহা পা দুঙান 3,000 কবি পা দুঙাই মই এদিন কো মলো এদিন কো তাতকা অকলক পয়সা না লাগাই যে কাপি নাই নামতো নাম বলে অঙ্গনবাদী সেন্টার অঙ্গনবাদী কর্মী চাকরি এক সুস্থ পরিবেশ মূলক সরকারে নির্মাণ করেছে বিভিন্ন জাতি জনগোষ্ঠীয়ে একত্ৰিত কৰি আৰ্থসামাজিকভাৱে আগুৱাই নিবৰ কাৰণে মূলক এই চৰকাৰখনে কাম কৰি আছে মোলুং মিসিং সমাজ কব এটা সময়ত কংগ্রেসে ভাগ ভাগ করে মোলুং মিসিং প্রাপ্য অধিকার মাকাব আন্দোলন মকাব গুমুল টানি করে মোলুক গুগামুক তাপ কাম তো 3-4 জন ক ওর উত্তর সে বিয়ের ওর উত্তর কংগ্রেস বিপ লাগিয়ে মোলুং মিসিং সমাজ আড়ালবে ভোট মাকাব গুদাক দ কংগ্রেস নেতা সুপাং মোলুক জাতি চক লাগাঙে মোলুক MSc দম শিক্ষিত আন্দারত আনিবৰ কাৰণে মোলুক শিক্ষিত উল্লেম বিনাম লাগাঙে এতিয়া ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ বুলুক প্ৰেৰণ কৰে ইতিমধ্যে অনুমোদন জনোৱাৰ মুহূৰ্তত আছে মোলুক বাহাক স্বীকৃতি দিছে মোলুক সে চৰকাৰ আছে মোলুক বাহাৰাম স্বীকৃতি বিগেলা মোলুক উপায় LP স্কুল কৰি মোলুক মিসিং কিতাব মোলুক পঢ়িলা আৰু মোলুক জাতি জনগোষ্ঠী মোলুক মিসিং জাতি চক ধর্ম সংস্কৃতি কোনোবা রাজনৈতিক দলত এজন চায়ৱালা ঘৰৰ লৰাই প্ৰধানমন্ত্ৰী হ'ব পাৰে কংগ্ৰেছ দক চেকায়ে চায়ৱালা ঘৰৰ লৰাই কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে জানো মুখ্যমন্ত্ৰী হ'ব পাৰে জানো কিন্তু আজি ভাৰতীয় জনতা পাৰ্টি এইটো সম্ভৱ হয় ভাৰতীয় জনতা পাৰ্টি অকল ৰাজনৈতিক দল নহয় আমাৰ ভাৰতীয় জনতা পাৰ্টি মানৱ সম্পদ সৃষ্টি কৰা এক মঞ্চ যেটো মঞ্চৰ যোগেৰে নিজৰ প্ৰতিভাক ৰাজনৈতিকভাৱে হোক সামাজিকভাৱে হোক যিকোনো দিশত আত্মপ্ৰকাশ কৰাৰ এক সুবিধা আছে আজি দ্ৰৌপদী মুৰ্মু মহামহিম ৰাষ্ট্ৰপতি মুলুক দেশৰ প্ৰথম নাগৰিক আদিবাসী মহিলা মুলুক হেনকৰণৰ ৰাজনীতি চলিমা জাতিগৰ জনগোষ্ঠী ভাগ বতৰা কৰাৰ ৰাজনীতি চলিমা সহৰ বিজেপি চৰকাৰ বা ভাৰতীয় জনতা পাৰ্টি চেকৰ প্ৰতিবাদ যে প্ৰতিটো গুজত আগবাঢ়ি নিজৰ সংস্থাপন কৰিব পাৰে আজি মই বিতুপন দলে যে মোক পঞ্চায়তৰ অন্তৰ্গত এজন নলু লম্বাঙা বুঢ়াগুৰমাঙা আজি মই বৰপমুৱা গাঁৱত জন্ম হৈছো কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে মোৰ কৰ্মক স্বীকৃতি দি ৰাজ্যিক পৰ্যায়ত মোক কৃষক মৰ্চা সম্পাদক হিচাপে পাতিছে এইবিলাকে হ'ল ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শ কোনো ব্যক্তিক অগ্ৰাধিকাৰ নিদিয়ে মই চেকাই যিটো নীতি আদৰ্শৰে মুলুক সন্মিলিত গণশক্তি অসমৰ কাৰ্যকৰ্তা দলুলক টানি দৌজি অজন মুলুক কিয় ভুলভাৱে পৰিচালিত কৰিছে অজন তাতকা কিন্তু মই শুনিছো মই কেইটামান উত্তৰ মুলুক কলৰ এজন নেতাই কৈছে বোলে বুগা মিন্দম মিনগেমা মই এজন ভাল আদৰ্শৱান ব্যক্তি হিচাপে মই সন্মান কৰিছিলো এতিয়াও কৰো আৰু ভৱিষ্যতেও কৰিম মোৰ কিছুমান ৰাজনৈতিক দিশত ব্যক্তিগতভাৱে মই কাকো আক্ৰমণ কৰিব বিচৰা নাই কিন্তু বুজিন কেইটামান প্ৰশ্ন মুলুক তুলিছে তাৰ উত্তৰ দিবই লাগিব মুলুক মই এটা সময়ত মোৰ TMPকে ইকা টানিগ্ৰে মই স্পষ্টীকৰণ দিব বিচাৰো TMPকে ৰাজনৈতিক তেজ আছে MMকে তেজ আছে TMMকে তেজ আছে কিন্তু মই গণশক্তি নহয় এই কথাটো আপোনালোকক কৈ দিছো মোৰ পৰা উত্তৰ বিচাৰিছে মই কৈ দিছো মই গণশক্তি নাছিলো মই TMPকে এজন মিচিং জনজাতীয় মই এজন সন্তান আছিলো মই TMPকে এজন ভাল যোদ্ধা হয় এতিয়াও আৰু মোৰ ল'ৰা ৰামদা তাৰ পিছত গৈ বোলে মই কংগ্ৰেছ লগ দুকা হয় মই কংগ্ৰেছ লগ দুকা
কিন্তু মোৰ আঞ্চলিক কাউন্সিলৰ ইলেক্টেড হৈ নিৰ্বাচিত হৈ আৰু কুমসুদে বিমল আকৌ আই উপমুখী মমাঙাই আকৌ অরে তাল্লা আর কুমসুদে আই ঘর পক্ষী মমানে অরে মাকো রাইজে মুঠৰ ভিতর সেগায় বুলুক ইয়াতে কার্যকর্তা রূপে লুবিলাকো বম তাল্লা আর হুকুম দে দুটা আই ঘরে রে আমি নলাঙে লাৰু হুকুমম সিনমকা অরে আকৌ উত্তৰম পাইলে ন ৰাজহুৱা সভাত মই বিচাৰিছো অৰে বিলাংকম না লুপা লিখম আৰু জাতিৰ নামত নৰো আজিলৈকে অকণেৰে অলপ চেকপত্ৰৰে মই প্ৰকাশ কৰি দিওঁ মই উঠি অহা প্ৰজন্ম হিচাপে সুধিব বিচাৰিছো আজি টিএমপিকে কংগ্ৰেছ ভুলভাৱে কিয় পৰিচালিত কৰিছে অৰে উত্তৰম নলবিত কালি ৰাজনৈতিক উত্তৰ দিবলৈ গৈ আমি মিনগেলা তাৰ ৰাজনৈতিকভাৱে সমাজ গোটেই ৰাজহুৱা সভাত আমি সিং মিন্দু মন্দা অৰে ৰাইজা অৰে ৰাজনৈতিকভাৱে তাৰ অন্তৰ্ভুক্ত কৰিব লাগে নে নালাগে কাইলৈ মোৰ ৰাজনীতিৰ আমাৰ যদি বোলে এটেক কৰে আক্ৰমণ কৰে এইটো সমাজৰ কাৰণে গ্ৰহণযোগ্য বিষয় নেকি সন্মানীয় গণশক্তি কাৰ্যকৰ্তা তাত মই আজিও ব্যক্তিগতভাৱে মই বহুত সন্মান কৰো জেংৰাই মুখৰ ভাল এজন বিশিষ্ট ব্যক্তি হিচাপে সন্মান কৰো কিন্তু যোৱাকালি নিজৰ যি অপদস্থ কৰিছে বাহনেদি এজন মই পুত্ৰ হিচাপে মই গৰিহণা দিছো এজন পুত্ৰ হিচাপে গৰিহণা দিছো আৰু প্ৰত্যেকজন উঠি অহা প্ৰজন্মই প্ৰত্যেকজন জেংৰাই মুখ বাহিৰ ৰাইজে গৰিহণা দিব লাগে এনেকুৱা ব্যক্তিৰ স্থান নাই আমাৰ জেংৰাই মুখ ঐতিহ্যমণ্ডিত এই অঞ্চল জেংৰাই মুখতে মানৱ সম্পদৰ উৎপাদন হয় খেলুৱৈয়ে হওক ৰাজনীতিবিদে হওক সাংস্কৃতিবান ব্যক্তিয়ে হয় জেংৰাই মুখৰ পৰা মই সুধিব বিচাৰিছো মোৰ মাতৃ ৰাজনৈতিক দিশত নাটানিব মোৰ মাতৃ ৰাজনৈতিকভাৱে অপদস্থ নকৰিব কিন্তু আপোনাৰ বিষয়ে যেতিয়া মই ৰাজনৈতিকভাৱে অপদস্থ কৰিল নহয় আপুনি ঘৰত 1 মিনিট থাকিব নোৱাৰিব ইমান ডাটা আছে আপোনালোকৰ এগেইনষ্টত ৰাজনৈতিক জীৱনত জাতীয় জীৱনত জাতিটো কি কৰি ৰাজনীতি কৰি আছে আমি জানো আমি এই শ্বেতপত্ৰ প্ৰকাশ কৰিব পাৰো কিন্তু আপুনি কি কৰিলে আজিলৈকে আজি দিনটোলৈকে মই এটা আপোনাক সুধিব বিচাৰো ৰাজনীতি কৰক মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰক কিন্তু মোক মাতৃক ৰাজনীতিকভাৱে অপদস্থ নকৰিব ৰাজহুৱা সভাত মোক মাতৃক অপদস্থ নকৰিব আৰু মোৰ এই আই মাতৃ জেংৰাই মুখৰ কোনো আই মাতৃক অপদস্থ কৰিব নোৱাৰিব আজি সভাৰ পৰা মই কৈছো আপোনালোকক জাতিৰ মাজত নিজৰ ভাই ককাইৰ মাজত কাজিয়া লগাই ৰাজনীতি কৰিব লাগিব 1 লাখ নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ ৰাজনীতি কৰিব লাগিব আমাৰ অৰুণোদয় দিয়া ৰাজনীতি কৰিব লাগিব 1 টকা নিদিয়াকে আমাক পিএমএ ঘৰ পোৱাই ৰাজনীতি কৰাৰ পৰিৱেশ নিৰ্মাণ কাৰণে আপোনালোকে চেষ্টা কৰি চাওক নিজৰ আদৰ্শ নিজৰ দলৰ আদৰ্শক বিসৰ্জন দিয়া ব্যক্তিসকল সমাজৰ কাৰণে আপোনালোকে একো চিন্তা কৰিব নোৱাৰে গতিকে মঞ্চ চক্ৰলোক নিজকে শিক্ষিত ব্যক্তি হিচাপে সমাজত ঘৰে ঘৰে আমাৰ অতি অহা প্ৰজন্মক আপত্তিমূলক ৰাজনীতি কৰা বন্ধ কৰক মই জানো নহয় টিএমপি কেনেকৈ ভুলভাৱে পৰিচালিত কৰিলে কিন্তু লাখ ভাল ভাগ্যক্ৰমে এইবিলাক নেতাৰ আদৰ্শ